হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই এনাডাৰ ব্লগ। আজি আমাৰ কাৰখন মই ৱাছ কৰিবলৈ লৈ গৈ আছোঁ ৱাশ্বিং চেণ্টাৰত। তাকে মই অলপ দেখাব বিচাৰিছোঁ আপোনালোকক কেনেকৈনো কাৰখন ৱাছ কৰে ৱাশ্বিং চেণ্টাৰত লৈ গৈ আপোনালোকক মই অলপমান দেখাম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কৰি। এতিয়া মই গাড়ীখন লগাই দিছোঁ, ধুব ৰ'ব, আপোনালোকে চাই থাকক। এতিয়া ভেকুৱাম পাম্পেৰে ধূলিবিলাক চাফা কৰিছে, ভিতৰত বহুত ধূলি আছিল। চাফা কৰি আছে আৰু ভাইটিয়ে কৈছে আৰু বহুত ধূলি হৈ আছে, বহুত কষ্ট হৈ আছে বুলি কৈছে। গাড়ীখন এতিয়া হাইড্ৰলিক পাম্পেৰে উঠাই ল'ব। তাৰপিছত এয়া উঠাই আছে, তাৰপিছত ধুনীয়াকৈ পানীৰে মাৰি দিব। তলৰ ডোখৰ গোটেই বোকা লাগি থাকে, ধূলি লাগি থাকে, মাটি লাগি থাকেতো, সেইকাৰণে ধুনীয়াকৈ উঠাই লৈ পেলাই পানী মাৰিব। ধূলিবিলাক বোকাবিলাক ধুনীয়াকৈ গুচি যাব আৰু। বাপৰে বাপ, চাওক কি চাউণ্ড আহিছে, বাপৰে বাপ, পানীৰ কি শব্দ। বৰ্তমান পানী মাৰি ল'লে, তাৰপিছত মাৰিব চেম্পু। देखो देखो क्या स्टाइल से शैम्पू लगाए हैं, हा हा, देखो, हा हा हा, क्या अच्छे तरह से शैम्पू लगाया है। वाओ, क्या शैम्पू लगाया है। চেম্পু লগোৱা হোৱাৰ পিছত এতিয়া হাতেৰে মাজিছে, যাতে বোকা চোকা লেতেৰাবিলাক লাগি থকাত মানে যাব। तारीख और 12टा बजे लगी 1 तारीख हो जाबो। अभी हो रहा है डैशबोर्ड पॉलिश कर रहा है। तो आज ভিডিওটো ইমানেই। তো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব।